हेलो गाइस वेलकम बैक टू माय चैनल प्रिंस हाजिद ब्लॉग तो आको আহিলে আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিও লৈ তো সকলোকে প্ৰথমতে দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো তো আজি প্ৰথম পূজা তো আমি ধুনিয়াকে ব্লগ এটা দিবলৈ চেষ্টা কৰিম আপোনালোকক ভিডিওখন পুৰা চাই থাকক हेलो हाय তো গোৱালপাৰাত পূজাৰ পৰিৱেশ কেনেকুৱা আজি আপোনালোকক দেখুৱাম এতিয়া আছো আমি ট্ৰান্সপৰ্টত এতিয়া আমি যাম কেদাৰনাথ মন্দিৰ বনাইছে ধুনিয়াকে বড় বাজাৰ সেইখিনি ঠাই মানে বনাইছে কেনেকুৱা কি কিমান ধুনিয়া এটা মন্দিৰ বনাইছে তো আপোনালোকে সেইটো দেখুৱাম তো ভিডিওটো চাই থাকক আজি আপোনালোকক গোৱালপাৰাৰ পূজাৰ পৰিৱেশ দেখুৱাম তো ভিডিওটো একচুয়ালি দিনত বনাব খুজিছিলোঁ কিন্তু জুবিনৰ কাৰণে তো ভিডিওটো দিনতে বনাব খুজিছিলোঁ কিন্তু জুবিনৰ কাৰণে নহ'ল আৰু মানে অলপমান গমে পাই সকলোৱে চাগে চাই থাকক ভিডিওটো তো এতিয়া আমি কল্পনা নগৰ হৈ মানে কল্পনা চিনেমা হলৰ সন্মুখেদি হৈ আমি কেদাৰনাথ মন্দিৰলৈকে যাম তো এনেকৈ মই আগতে ব্লগিঙত এনেকৈ কথা পতা নাই আজি অলপ ফাৰ্ষ্ট টাইম এনেকৈ কথা পাতি আছোঁ অলপমান খেলিমেলি লাগি আছে আমি এতিয়া আছোঁ তিনিআলি এইটো ঈদগাহ ফিল্ড বুলি কয় নয়াপাৰা তো আপোনালোকে ইমান টকা পইচা খৰচ কৰি কেদাৰনাথলৈকে যাব নালাগে যাৰ যাৰ বাজেট কম আছে গোৱালপাৰাতে দেখি যাওক কেদাৰনাথ পুৰা খাতাৰনাক ডিউটি হৈ আছে ইয়াতে অলপমান বেয়া লাগে আৰু ওচৰত এনেকৈ ব্লগ বনোৱাটো অলপ ভয় লাগে মাৰি চাৰি দিলে আৰু প্ৰব্লেম হৈ যাব আৰু ইয়াতে চাওক ধুনীয়া পৰিৱেশ এয়া চাওক গাইছ এয়া কেদাৰনাথ কি ধুনীয়াকৈ বনাইছে আপোনালোক ভালকৈ দেখাই আছোঁ চাওক चिंगारिया ये जो मेरे सीने में है दफन इनको जरा देखे हवा बन जाऊं मैं अगन चिंगारिया ये जो मेरे তো ইয়াতে চাব পাৰে কেদাৰনাথ গোৱালপাৰাত তো নমস্কাৰ দাদা নমস্কাৰ এইখন পূজাত আমাৰ 139তম হৈছে ইয়াৰে মানে আমি গোটাই পাৰা ল'ৰাকেইটা মিলি কৰোঁ ইয়াত কোনো বাহিৰা শিল্পী নাহে আমি নিজে কৰোঁ কাৰিকৰটো বাহিৰৰ পৰা অহা নাই বাহিৰৰ পৰা অহা নাই আমি নিজে কৰোঁ কেদাৰনাথৰ কিটো বনাইছে আপুনি অসমত অলৰেডি কেদাৰনাথ মানে 8টামান বনাইছে তাৰ ভিতৰত আমাৰ এইটো 8 নম্বৰত পৰিছে আৰু সেইটো পুৰা 3D বনাইছে মানে পুৰা 3D বনাইছে আমি যিফালে দিছে সেইফালে চাব পাৰে তো চাব পাৰে আমাৰ গোৱালপাৰাৰ মানুহখিনি বহুত খাতাৰনাক হয় কি 3D বনাইছে পুৰা কেদাৰনাথ বহুত বেছি ভাল লাগি আছে তো ধন্যবাদ দাদা তো কমপ্লিট মানুহ দাদাহঁতে কৰিছে কমপ্লিট কাম দাদাহঁতে কৰিছে বাহিৰৰ পৰা কোনো কাৰিকৰ লৈ অহা হোৱা নাই তো গাইছ ইতিমধ্যে আমি ইয়াতে চালোঁ কেদাৰনাথ ৰুবুল আৰু মই এতিয়া যাম ক'ত টিলাপাৰা তো টিলাপাৰাত কেনেকুৱা পূজা চাই হৈ আছে অলপমান চাম তো পিনে চাওক প্ৰশাসনে কিমান বেছি ষ্ট্ৰিক্ট হৈ গৈছে বহুত বেছি জাম হৈ যায় সেইটো কাৰণে তো এইটো বড়ো বাজাৰ হৈ গৈ আছোঁ আমি য'ত মানে পূজা ডুবনি হয় আৰু তো এইটো অলপ শ্বৰ্টকাট ৰাস্তা এইটোতে যাম আলিপাৰা বুলি কয় এইটো ঠাই তো ইয়াতে পূজা হৈ আছে নেয়াৰ চেণ্টাৰ গাৰ্লছ বৰপুখুৰী পূজা আৰু এইটো তো বৰপুখুৰীৰ পিছতে পাম টিলাপাৰা তো গাইছ টিলাপাৰা পৰিৱেশ ইমান বেছি মানুহ অহা নাই এতিয়ালৈকে পূজাৰ ইমান এটা কি নাই আৰু ক্ৰেজটো নাই ইমান বেছি পাব্লিক অহা নাই পূজাত আজি ফাৰ্ষ্ট ডে আপোনালোকৰ টিলাপাৰা পৰিৱেশটো দেখাই আছোঁ আপোনালোকক তো সেইটো আছিল টিলাপাৰা পৰিৱেশ তো আজি ইমান বেছি মানুহ হোৱা নাই তো ইমান এটা ইণ্টাৰেষ্টিং হোৱা নাই তো যি কি নহওক যিমান দূৰলৈকে পাৰোঁ আপোনালোকক দেখাই থাকিম এতিয়া আমি যাম শ্মশান ঘাট মানে ট্ৰান্সপৰ্ট তাতে অলপ ব্লগ বনাই আৰু ঠাণ্ডা খিলা দেখি মই মিনাৰেলৰ দোকানতে তোমাক কৈছিলোঁ তুমি ক'লা মাই ফল্ট দ্যাটছ মাই ফল্ট দোকানৰ পৰা আমাক চাই আছে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে আপোনাক কেনেকুৱা লাগি আছে দুৰ্গা পূজাৰ পৰিৱেশ ভাল লাগি আছে আজি ফুৰিব নাযায় নেকি না কালি আমাৰ দিনৰ ৰাতি নহয় তো ইয়াতে কিবা ঠাণ্ডা চাণ্ডা হ'ব নাই বাপি ভাই হলি হ্যাপি হলি কেনেকুৱা লাগি আছে সৰি দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছে আপোনাক ডিডিএল দিৱালী তো পূজাৰ পৰিৱেশটো কেনেকুৱা লাগি আছে আপোনাৰ ভাল লাগিছে তো আমি আহিলোঁ আংকলৰ দোকানত কল্পনা চিনেমা হলৰ ওচৰত অলপমান ঠাণ্ডা চাণ্ডা খাম তো সকলোৱে কল্পনা হলত চিনেমা চাবলৈ আহিব ইয়াৰ পৰা চিপছ লৈ যাব চিপছ লৈ ধুনীয়াকৈ চিনেমা চাওক গাৰ্লফ্ৰেণ্ড ৰহিলেও কেছ নাই হয়নে নাই টেনশ্যন নাই বিন্দাছ ডিডিএল যে দিৱালী দুৰ্গা পূজা আমি ধুনীয়াকৈ আমাক অলপমান ঠাণ্ডা খুৱাই দিয়ক আমাৰ তেনেকুৱা বাজেট নাই কি আমি আইচক্ৰীম খাম তো আমি খাম ঠাণ্ডা
আপনি মাউন্টেন ডিউ দিব পারে ডর কে আগে জিত হে মাউন্টেন ডিউ डर के आगे जीत ডর কে আগে জিত হে কিন্তু সর্দি কাশটো হবো আর গম পাইছেন ডিডিএল যে দিবালি মজা না ना माउंटेन ड्यू देखावा लागो ना माउंटेन ड्यू डर के माखी ए माउंटेन ड्यू भर मारे দি ভাই কিবা ক'ব নেকি কেনেকুৱা লাগি আছে দুৰ্গা পূজাত ভালে লাগিছে ভালে মজা লাগছে না দে আর ঠিকে আছে মানুহ মাৰবি এটা মানুহ ৰাস্তা তো ইতিমধ্যে আহি পালোঁ ট্ৰেন্সপৰ্টত এইটো ৰুবুল গৈ আছে মানে মুজাক্কিৰাক আনিবলৈ গৈ আছে তো মুজাক্কিৰা ভৰিত অলপমান দুখ পাইছে সেইটো কাৰণে আহিব পৰা নাই প্ৰথমতে যেটো দেখা পালে আপোনালোকে সেইখিনি ঠাইতে আহিছোঁ আকৌ ঘূৰি ঘূৰি আহো ভাতিজা আহো তো আমাৰ শহীদুল ভাইক লগ পালোঁ ইয়াতে আৰু আমাৰ চেলিব্ৰিটি চাব পাৰে ইমৰান ভাই তো দুৰ্গা পূজাত কেনেকুৱা লাগি আছে গোৱালপাৰাত ভাল লাগিছে তো আহি পালে ৰুবুল মুজাক্কিৰ অলপমান দুখ পাইছে সি দুখ পাইছে বাস্কেটবল খেলাই কালৈ কথা পাতি আছে পাতি আছে তো চাওক এনি টাইম গাৰ্লফ্ৰেণ্ডৰ লগত বিজি আমি এতিয়া গৈ আছোঁ ভিতৰলৈকে তো আমি লগ পালোঁ আমাৰ জোনমণি বা কেনেকুৱা লাগি আছে গোৱালপাৰাত আহি ভাল লাগিছে মোৰ কাৰণে এইবাৰ ফাৰ্ষ্ট টাইম গোৱালপাৰাত পূজা বহুত ভাল লাগিছে তো মজা লাগিছে আৰু বেছি ভাল লাগিব তো আজি ইমান বেছি মানুহ নাই তো অহাকালি আই থিংক মানুহ নথকাৰ সময়তে ফুৰিব লাগে বেছি সেইটোৱে তো আমি ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া তো এই তিনিটা ঠাইতে ডাঙৰকৈ হয় ট্ৰেন্সপৰ্টত হয় টিলাপাৰা আৰু বড়ো বাজাৰ তো চাওঁ যদি ড্ৰোন শ্বট ল'ব পাৰে এটা যদি ড্ৰোন শ্বট দেখুৱাওঁ আপোনালোকে এইখিনি ঠাইত सब कुछ मेरा करके फना करता हूँ मैं हवन ओ देवा देवा ओ देवा देवा नमः 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 ओ देवा देवा ओ देवा देवा नमः 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 তো দুৰ্গা পূজাত জিলাপি নাখালে দুৰ্গা পূজাটো ফুলফিল নহয় আৰু 160 কৰি কেজি গৰম গৰম জিলাপি কেইটামান ল'লে হ'ল সেইটো খাব পাবি তিনিজন মানুহ খাব পাম কিয় নাপাম ভাল লাগি আছে না ইয়াতে পূজা দে এতিয়া মোৰ চালান তো আজি চালান পাতি সকলো শেষ 10 টকা এটা চালান আছে আৰু এতিয়া হাতত 10 টকাৰ বাইকত তেল ভৰাই ঘৰত যাম তাৰমানে ধুনীয়া ফল তুমি খালি ৰাস্তাৰ ছাইডত ফুল দেখি আছা ৰাস্তাৰ মাজৰ ফুলখিনি তো দেখা নাই समझ गया আচ্ছা কত ভাই দুর্গা পূজাত জিলাপি না খালে দুর্গা পূজা হ'ব নাকি না নহ'ব আর দুর্গা পূজাত জিলাপি না খালে দুর্গা পূজা হ'ব না নহ'ব নহ'ব কেতিয়া না? নহয় কেতিয়া এইটো জিলাপি মেইন মজা আয়া মজা আয়া হয় না দাদা একদম হয় হয় দাদাই হয় কৈছে দে দে মজা তো জিলাপি এটা খাম আৰু ভিডিঅ'টো মানে শেষ কৰিম আৰু তো ভিডিঅ'টো এইখিনিতে শেষ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে তো আজিৰ কাৰণে এইখিনি আৰু আজি আৰু বেছি নেদেখাওঁ তাৰমানে ওয়া তো জিলাপি খাই খাই ভিডিঅ'টো শেষ কৰিম তো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিয়ক থেংক ইউ ছ' মাছ নেক্সট ব্লগ আহি আছে